আহিছোঁ আমি মানে কাঞ্চনজংঘা কি হয় ওচৰতে ট্ৰেইন কৰিব থাকিব বিচাৰে যদি ৰাতি থাকিব বিচাৰে যদি ইয়াত আহি বিচাৰি থাকিব পাৰে চাচোন ইয়াত মজা কৰি এনেকৈ আপোনালোকে ৰাতি ইয়াত এনজয় কৰিব পাৰে। এই বন্ধুসকল আজি ভিডিঅ'টো বহুতি হনে বালা হে ধামাকা কাৰণটো নকওঁ কাৰণ আপোনালোকে কাৰণটো কোৱাৰ আগতে আপোনালোকে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়কচোন আৰু 2K ছাবস্ক্ৰাইবাৰ মোক জল্দি লাগে আপোনালোকে যিমান পাৰে সিমান আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰক চেনেলটো তেতিয়াহে মোৰ 2K ছাবস্ক্ৰাইবাৰ জল্দি হ'ব গতিকে আজি ভিডিঅ'টো খুবেই ধামাকা হ'বলৈ যোৱা কাৰণটো হৈছে যে মই আপোনালোকক আগতে কৈ আছিলোঁ যে মই বগীবিল যাম বগীবিল দলঙৰ তলৰ মুহূৰ্তখিনি দেখাবলৈ চেষ্টা কৰিম কাঞ্চনজংঘা দেখাবলৈ চেষ্টা কৰিম সকলোখিনি আপোনালোকক দেখা নাযাওঁ কিয় গাড়ীবোৰ চাওকচোন গাড়ীবোৰ আজি মই অকলে নাযাওঁ মোৰ লগত যাব মোৰ লগৰে এজন আমাৰ গাঁৱৰ তপন আৰু তালৈ মই ৰখি আছোঁ এইটো ৰাস্তাদি ই এইপিনে ৰাস্তাটোৱেদি আহিব আৰু আমি এনেকৈ হৈ যাম। এতিয়া তপনলৈ বহুত দেৰি ৰৈ থাকিলোঁ আৰু বহুত দেৰি ৰৈ থকা অন্তত ই আহি পালে দিয়ক ফাইনেলি বহুত দেৰি অপেক্ষা কৰি বহুত দেৰি কৈছোঁ অপেক্ষা কৰাৰ পিছত ই আহি পালে আৰু দেৰি কেলে হ'ল ইমান দেৰি অলপ দেৰি হৈ গ'ল কাৰণ মানে ঘৰত কাম কেইটামান ওলালে আকৌ ভাত পানী কামনো আমাৰো থাকে ন চবৰে থাকে কাম সেই বুলি আৰু অলপ এডভান্স হ'ব লাগে আৰু আজি বগীবিল পুৰা ধামাকা হ'বনে? ধামাকা কৰিবই লাগিব আৰু দয়ানন্দ ইটো ধামাকা কৰাই ল'ৰা বাৰু ধামাকা কৰিব লাগিব। তাৰপিছত চেনেলটোৰ বিষয়ে অলপ কৈ দিয়ে আগতীয়াকৈ ফাৰ্ষ্ট এডভান্সকৈ। প্ৰথম কথা হ'ল কি ইয়াৰ চেনেলটো যিটো আছে চেনেলটো বহুত ভাল লাগে ভাল ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰি আছে সকলোৱে সমৰ্থন জনাব তাক ইমানো ভাল নবনাও দেই নাই ই বহুত কষ্ট কৰিছে বহুত কষ্ট কৰি পেলাই ইমানখিনি কৰিছে পাইছেই বাৰু ভালেখিনি আগবাঢ়িছে BCPL গৈছে ইফাল গৈছে ইটো কৰিছে আজি কাঞ্চনজংঘা দেখাব ধুনীয়াকৈ গতিকে সকলোৱে যাতে এইখিনি সমৰ্থন কৰে সকলোৱে চায় অসমৰ ইউটিউবাৰক আমি সন্মান কৰোঁ কাৰণ অসমক সিহঁতি দেখাবলৈ বিচাৰে আৰু সেইটো কাৰণে অসমখনক যোনে ভাল পায় মাটিৰ প্ৰতি প্ৰেম আছে মাতৃভূমিৰ প্ৰতি প্ৰেম আছে তেওঁলোকে প্ৰতিজনে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু পাছলৈকে বনি থাকক ইয়াৰ লগত। ভাল বহুত ভাল কথা কৈ দিলে দেই সঁচাকৈ মানে ক'বলৈ গ'লে এনেকুৱা লগলৈ সদায় নাপাওঁ আজি পাই গ'লোঁ লগত আৰু আপোনালোকে গম পালে বহুতে ধামাকা হ'বলৈ গৈ আছে আজি ভিডিঅ'টো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰি থাকক কৈছোঁচোন মই আৰু 2K ছাবস্ক্ৰাইবাৰ জল্দি কৰি দিয়ক আপোনালোকৰ কাৰণে বম অফাৰ আনি আছোঁ মই গতিকে ব'লক আমি গৈ থাকোঁ। Always do it on my own, so I gotta get through it. And the আগতে আহিছেনে? মই আহিছোঁ আমি মানে কাঞ্চনজংঘা কি হয় ওচৰতে পৰি যায় যে ইয়াৰ পৰা পিকনিক খাবলৈ আহি যাওঁ। কেই কিলোমিটাৰ আছে বা 4 কিলোমিটাৰমান আছে ন? প্ৰায় 3-4 কিলোমিটাৰ ইমান 4 কিলোমিটাৰ হ'ব ন আৰু ওচৰতে হৈ যায় যে সেইটো কাৰণে আমি হেৰি কৰিও থৈ দিওঁ আমাৰ ভিউৱাৰ্ছসকলক বহুত দিনৰ পৰা এটা হেৰি দি আছিলোঁ জানানে মই যে আহিম বুলি ঠগি আছিলোঁ আজি একচুৱেলি এইটো আপোনালোকৰ মনৰ আশাটো মানে পূৰণ কৰি দিছোঁ আৰু গতিকে ব'লক আমি গৈ থাকোঁ। only thing I know is to love what I'm doing. Never give up, never slow till I finally prove it. Never listen to the no's, I just wanna keep moving. Keep my head up when I আচলতে বগীবিল বুলি ক'লে সকলোৱে জানে যে দলংখনে বুলি ভাবে কিন্তু একচুৱেলি দলংখন নহয় দলংখনৰ তলতো বহুতখিনি বস্তু চাবলগীয়া থাকে ভালেখিনি বস্তু আপোনালোকক দেখাবলগীয়া থাকে কিন্তু কিছুমানে হয়তো সেইখিনি এক্সপ্ল'ৰ নকৰে নেদেখায় কিন্তু মই আজি আপোনালোকক সেইখিনি দেখাম। head up, that's a fact. Never looking back, I'ma keep myself on track. বন্ধুসকল কাঞ্চনজংঘালৈ বুলি গৈ থাকোঁতে ৰাস্তাতে অকণমান দেৰি ৰখিলোঁ মানে ভাল বস্তু এটা দেখিলোঁ এইটো যি বস্তুটো মই ঘৰৰ পৰা আহি আছে দেখিম নে নেদেখিম বুলি ভাবি আহি আছিলোঁ ভাল বস্তুটো এইটো দেখিলোঁ চাওকচোন অৰণ্য মানৱৰ এইটো এটা প্ৰতিলিপি মানে কি বুলি ক'ম চিত্ৰ অংকন কৰা হৈছে তাৰ আৰু আপোনালোকক ভালকৈ মই দেখাই আছোঁ এতিয়া আপোনালোকে ভালকৈ দেখিছেনে সঁচাকৈ ভাল লগা দৃশ্য নহয়নে এইটো এটা কিমান আৰু যিজনে এই চিত্ৰখন অংকন কৰিছে সঁচাকৈ তেখেতক মই চেলুট দিব লাগিব কাৰণ কিমান কষ্ট হৈছে জানো কিমান মেহনত কৰিবলগীয়া হৈছে আৰু কিমান টেলেণ্ট লাগিব এইখন চিত্ৰ অংকন কৰিবলৈ আৰু এইখন চিত্ৰ আপোনালোকে চালে গতিকে ব'লক আৰু আমি আগলৈ গৈ আছোঁ কি দেখোঁ সৌ ঠাইখিনি হৈছে হেলিপেড আৰু আপোনালোকে জানেনে ইয়াতে মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বগীবিল দলংখন উদ্বোধন কৰিবলৈ আহোঁতে ইয়াতে হেলিকপ্টাৰ যোগেৰে মানে অৱতৰণ কৰিছিলে। head up, staying strong, always moving on. Feel I don't belong, tell my thoughts to move along. Push my হে বন্ধুসকল আৰু মানে বেছি দূৰ নাই অকণমান গ'লে পাম ইয়াতে অকণমান দেৰি ৰখিলোঁ অকণমান ৰখোঁ মানে কি আৰু ভাল বস্তু এটা দেখিছোঁ এইপিনে মাছ মাৰিছে চাওকচোন এইপিনে দেখিছেনে আপোনালোকে অকণমান দূৰ কৰিছে এইখিনিলে মাছ মাৰিছে দেখিছেনে সেয়াত আপোনালোকে মাছ কেনেকৈ মাৰিছে চাওঁগৈ ব'লকচোন এইখিনি দেখিছেনে আপোনালোকে ঘেৰি জালে ঠাইখিনি ঘেৰি লৈ মাছ মাৰি আছে কিন্তু মাছ উঠিবলৈ বহুত সময় লাগিব সেইটো কাৰণে আমি ৰখি নাথাকোঁ আৰু এতিয়া মাছ ধৰা চাবলৈ মাছ কেনেকৈ মাৰি আছে এনেই অলপ থুলমূলকৈ দেখালোঁ মাছ তোলা নাই দেখুৱা বহুত টাইম লাগিব বুলি ক'লে সিহঁতক সুধিলোঁ আৰু এতিয়া গৈ থাকোঁ বোলো আমাৰ মেইন ঠাইলৈ
live with every breath, see my mess. আপোনালোকে দেখি থকা এইখনেই হৈছে বৃহৎ বগীবিল দলংখন, যিখন নেকি গাড়ী আৰু ট্ৰেইন যোৱা ভাৰতৰ ভিতৰতে প্ৰথমখন দলং আৰু এছিয়াৰ ভিতৰত ছেকেণ্ডখন নেকি। আৰু কাঞ্চনজংঘালৈ এইটো ৰাস্তাৰে যাব লাগিব এনেকৈ দলঙৰ তলেৰে, আৰু ইয়াতে অলপ সময় ৰখো দিয়ক। ইয়াতো আপোনালোকক ভিউ পইণ্ট কিছুমান দেখুওৱা হওকচোন। গড অ' মাই গড, ভিউ চাওক না, ভিউ চাওক ৰে, এনেকুৱা ভিউ চাওক। কেনেকুৱা লাগিছে ভিউজ তপন? ভাল লাগিছে ভিউ চাওক আপোনালোকক মই কিছুমান ফটো দেখাম দেই, চাব আপোনালোকে। এইখন ফটো চাওকচোন, কি মজা লাগিছে। আৰু এইখন ফটো চাওক, ইগলৰ ফটো আঁকি থৈ দিয়া হৈছে, আৰু বহুতো ফটো অঁকা আছে খুঁটাবোৰত বগীবিল দলং, কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। গতিকে বলক কিমানখিনি পাওঁ কৈ থাকোঁ। এই চিখনে বগাই গৈ থাকিব লাগে এনেকৈ ধৰণৰ। আৰু আপোনালোক ভিউজটো এখন চাওকচোন, চাওক এইবিলাক কি আঁকি থৈ দিয়া আছে, ইমান ধুনীয়া বস্তু আঁকি থৈ দিছে। চাওক বগীবিললৈ এনেকৈ আহিলে মানে আপোনাৰ এনেকুৱা দৃশ্যবোৰ আপোনাৰ প্ৰথমে আহি পিনে এনেকুৱা দৃশ্যবোৰ দেখিব পাই গৈ থাকিব। আৰু সৌখনে হৈছে বগীবিল, সৌখনে হৈছে ব্ৰহ্মপুত্ৰ। আৰু চাওকচোন এখন ইয়াত কি লিখা আছে চাব পাৰে, নৈ পাৰৰ এটা শিলৰ সাঁকোত বহি, এনেকুৱা ধৰণৰ কিবা কিবি লিখা আছে। আৰু আপোনালোকে কৈছোঁ নহয়, সঁচাকৈ মন এইবিলাকতো আৰু মজা জেগা, কৈছোঁ আপোনালোক কি ক'ম নহয়, একদম ভাল লগা জেগাবোৰ, এনেকৈ আহিব লাগে। আৰু ওপৰতো দেখিছে আপোনালোকে এখন বগীবিল দলঙৰ ওপৰৰ দৃশ্য, চাওক মেইনটো কাঞ্চনজংঘা আপোনালোক এইবিলাক দেখাবলৈ আছোৱেই। আপোনালোকক মই এনেকুৱা বস্তু এটা দেখাম, যিটো বস্তু মই দূৰৰ পৰা দেখি আঁকি থৈ দিয়া আছে ৱাল এখনত। সেইখন বস্তু মই প্ৰথমে চিনি নাপাইছিলোঁ, পিছত মই চিনি পালোঁ। আপোনালোকে কওকচোন এইটো কি বস্তু কওকচোন আপোনালোকে। ইয়াৰ নামটো কি বাৰু? এইটো সাগৰত থাকে, কিন্তু আমাৰ ব্ৰহ্মপুত্ৰতো প্ৰায় থাকে, এইটো কাৰণে এইটো দৃশ্য অঁকা আছে। আপোনালোকে ক'ব দেই, নিশ্চয় আপোনালোক কমেণ্ট বক্সত জনাব। সেইখন ব্ৰহ্মপুত্ৰ মুকুতা কেইদিনমান আগত বহুত ধুনীয়া হৈ আছিলে, এতিয়া এইকেইখন দেখিছেনে? ইয়াত দুখনমান ফেৰী দেখিছোঁ। আগতে এইটো এটা ফেৰীঘাট আছিলে, আচলতে দলংখন উদ্বোধন নকৰাৰ আগতে এইটো ফেৰীঘাট আছিলে। ইয়াৰ পৰা ধেমাজিলৈ যাব পাৰি ফেৰী যোগেৰে, কিন্তু এতিয়া দলংখন উদ্বোধন হোৱাৰ পিছৰ পৰাই মানে ফেৰীঘাটটো উঠি গ'ল, ফেৰীবোৰ যিনি গুচি গ'লগৈ আৰু। ফাইনেলি কৈছোঁ নহয়, আহি পালোঁ বগীবিল কাঞ্চনজংঘাৰ যিখন ৰিজৰ্ট বুলি কৈছিলোঁ, এইখনলৈ আহি পালোঁ। আপোনালোকৰ মনৰ আশাবোৰ পূৰণ কৰিম আজি। আৰু মই দৃশ্যটো আপোনালোক এতিয়ালৈকে দেখুৱাম। মই দেখি পিনে মই বাইকৰ পৰা নামি কৈছোঁ ন, অ' মাই গড বোলো, এনেকুৱা মজা দেখে দৃশ্যটো। চাওক ৰে বাপ। মই এইডোখৰ জেগাত আমি আগতে আহি থাকোঁতে এডোখৰ ঘাট আছিলে, ঘাটটোত মানে এই দোকান কেইখনমান আছিলে, কিন্তু এনেকুৱা ধুনীয়া জেগা বনাই থৈ দিছে বুলি যে মই সপোনতো ভবা নাছিলোঁ যে ইমান ধুনীয়া কি ক'ম মই। দেখিছানে? আহি পিনে দেখিয়ে মানে বহি ল'লে। আৰু কেনেকুৱা লাগিছে আহি? উপভোগ কৰিছোঁ পৰিৱেশটো, ইমান ধুনীয়া পৰিৱেশ। আজি তাতে হুলস্থুল কম। সঁচাকৈ ভাল লগা পৰিৱেশ ন আজি? সোমবাৰৰ দিন, দেওবাৰে বহুত বেছি হুলস্থুল হয়, বহুত বেছি মানুহ হয়, গতিকে আজি অলপ হুলস্থুল কম, ইমান ধুনীয়া পৰিৱেশ, তাকে উপভোগ কৰিছোঁ। তাৰপিছত ইয়াতে বহি থাকিম নে আমি এতিয়া যাম? নাই যাম হে, কিন্তু বহি লৈছোঁ অকণমান সময়। ভাগৰ লাগিলেই? ভাগৰ লগা নাই আৰু এটা কথা সঁচাকৈ মানিব লাগিব, কাৰণ এই বৰ্তমান সময়খিনিত মানে কি ক'ম, ইমানেই ব্যস্ততাৰ সময় মানুহবোৰৰ কাৰণে, ব্যস্ততাৰ মাজতো যে ই মোক ইমানখিনি সহায় কৰিছে, হেল্প কৰিছে, বহুত ধন্যবাদ কৈছোঁ নহয়। তললৈ যাবলৈ হ'লে এনেকৈ তলেদি যাব লাগিব, আৰু গতিকে বলক গৈ থাকোঁ। খুবেই মানে দুৰ্ভাগ্য, আৰু মই একদম লাষ্টত আহি পাইছোঁহি, যাতে আৰু আগতে জানুৱাৰী শেষ হৈ গ'ল, তাতো বহুত মানুহ ভিৰ লাগিছিলে, সমাগম হৈছিলে, তেতিয়া আহি বেছি ভাল লাগিছিলে। আজি মানুহ ইমান নাই, ঠাণ্ডাৰ পৰিৱেশ, তথাপি ভাল লাগিব। প্ৰথমে আহিয়ে এনেকৈ আপোনালোকে জোলনাত উঠিব পাৰে, আৰু পটককৈ জোলনা এখন পাই গ'লোঁ, সৰু ল'ৰা নিচিনাকৈ আমি দুটা অলপ খেলি লৈছোঁ। খেলি লৈ পিনে আপোনালোক আৰু বস্তু দেখাম। আৰু এটা বস্তু আপোনালোক দেখাবলৈ আছে নহয়, আপোনালোকে নিউয়ৰ্কত হংকং ফিলিংছ ল'ব বিচাৰে নেকি? ইয়ালৈ আহি যাব পাৰে। ইয়াত নিউয়ৰ্ক হংকঙৰ ফিলিংছ আপোনালোকে পাব পাৰিব। কেনেকৈ পাব পাৰিব, ক'ত পাব পাৰিব, আপোনালোকক মই দেখাই আছোঁ। গতিকে বলকচোন আমি এইখিনি চাওঁগৈ। আহি পিনে এখন পেৰিছৰ ফিলিংছ ল'ব পাৰে। ইয়াৰ ভিতৰত আপোনালোকে মানে মস্তি কৰিব পাৰে, দিনটো চাব পাৰে। আৰু এইটো চাওকচোন, লণ্ডনৰ ফিলিংছো ল'ব পাৰিব। বাপৰে বাপ, লণ্ডন, ছিংগাপুৰ, দেখিছেনে আপোনালোকে? ছিংগাপুৰ ফিলিংছ ল'ব পাৰে। বাপৰে বাপ, ছিংগাপুৰ। এই ঠাইখিনিত কি হয় কওকচোন, এইখিনি ইমান ওখ কৰি থৈছে, আপোনালোকে এনেই আইডিয়া লগাব পাৰিছেনে? ইয়াত ছানডে গধূলি মানে ইয়াত ছিংগাৰ আহি গান গাই, ইয়াত পাৰ্টি চাৰ্টি হয়, আৰু অলপ মানে বহুতখিনি আয়োজন কৰা হয় দেই। আৰু অৱশেষত ফাইনেলি আপোনালোকক দেখাম বুলি আহি থকা কাঞ্চনজংঘা ফুড ৰেষ্টুৰেণ্টখনৰ নাওখন আপোনালোকক দেখাবলৈ গৈ আছোঁ ভিতৰ ভাগ। গতিকে বলক।
এতিয়া মই আপোনাক কৈ থকা কাঞ্চনজংঘা যিখন বৰ্ড বুলি কৈছিলোঁ সেইখন বৰ্ডত এইখন বৰ্ডে চাগে জুবিন দাই এখন উদ্বোধন কৰিছিলে এইখন বৰ্ডে আপোনাক ইয়াতে দেখাব পাৰিম কি আছে আহকচোন ওপৰলৈ যাওঁ দেখাবগৈ আপোনাক এয়াই হৈছে কাঞ্চনজংঘাৰ ভিতৰভাগৰ পৰিৱেশ ইয়াত আপোনালোকে কৈছোঁ নহয় ফেচিলিটি বহুত পাব প্ৰথমে আপোনালোকে 500 টকাৰ এণ্ট্ৰি ফিজ দি নাওখনত উঠিব পাৰে আৰু এই 500 টকাতে আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ মাজত এপাক ব্ৰহ্মপুত্ৰ দলংখনৰ তলেদি এপাক ফুৰাই অনাৰ লগতে চাহ পকৰা ফ্ৰীকৈ খাবলৈ পাৰিব আৰু নিজে পইচা দি খাওঁ ক'লেও খাব পাৰিব বিভিন্ন ভাত পোলাও মানে বিভিন্ন বস্তু খাব পাৰিব কিন্তু যদি আপুনি ছাত্ৰ ছাত্ৰী হয় তেনেহ'লে ইয়াৰ এণ্ট্ৰি ফিজ 300 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে একদম ফ্ৰী গতিকে আপোনালোকে আহিব পাৰে ইয়াত মস্তি কৰিব পাৰে আপোনাৰ বাৰ্থডে চেলিব্ৰেটি বা আপোনাৰ বিভিন্ন ধৰণৰ পাৰ্টি ইয়াতো কৰিব পাৰে আৰু Love is like the phases of the moon. And I know you would say I gave up way too soon. So it's gone. Now we both moved on. কাঞ্চনজংঘাৰ ভিতৰত আছোঁ ভিতৰৰ মুহূৰ্তৰ পৰা আপোনালোক বাহিৰৰ দৃশ্যখিনি দেখা যায় চাওকচোন আপোনালোক বাহিৰত কিমান ধুনীয়া ভিউ পইণ্ট আহি আছে আপোনালোকে নেদেখিব পাৰে ৰ'দটোৰ পৰা কিন্তু মই দেখি আছোঁ মই মানে ফিলিংছ কৰি আছোঁ আপোনালোকে সেইটো ফিলিংছ নাপাব পাৰে কিন্তু ফিলিংছটো পাবলৈ হ'লে আপোনালোকে ইয়ালৈ আহিব লাগিব আৰু ইয়াত আহি আপোনালোকে চাই যাওক আপোনাৰ মানে এইবিলাক দৃশ্য আপোনালোকে চাই যাওক নিশ্চয় সঁচাকৈ ভাল লাগিব মোৰ মানে এইখনৰ পৰা উঠি আহিলোঁ খুবেই ভাল লাগিলে খুবেই মই কৈছোঁ নহয় ইমান ফেচিলিটি আছে বুলি মই ভবাই নাছিলোঁ আৰু ইয়াত ইমানে ফেচিলিটি আছে নহয় ফেচিলিটি আছে কি কম কৈছোঁ আপোনালোকে যদি বাচ্চা ল'ৰা সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে এইবিলাক আছে এইবিলাকতো বাচ্চা ল'ৰাই খেল খেলে আৰু এইবিলাক আছে জুলনা আছে মানে কিমান বস্তু দেখাম কৈছোঁ নহয় এইখন ইমান সৰু ঠাইখিনিতে ইমান বস্তু যে ইমানখিনি ফেচিলিটি দিব পাৰিছে কৈছোঁ নহয় কি ক'ম আৰু এনেকুৱা হয়তো আৰু এইবিলাক ফেচিলিটি ল'বৰ কাৰণে আপুনি নিশ্চয় খুবেই ভাল পাব কৈছোঁ নহয় আহি এখন ৰিজৰ্টলৈ আপুনি মস্তি কৰিব পাৰিব এনজয় কৰিব পাৰিব আৰু কি ক'ম আৰু ক'বলৈ মোক ভাষাৰে নাইকিয়া হৈ গৈছে আৰু বলক আমি আৰু কি ক'ম মই আচলতে কি জানে মানে বাহিৰৰ মানুহবোৰে আমাৰ ডিব্ৰুগড়ত অকল চাবলগীয়া বস্তু ঠাইৰ ভিতৰত বগীবিল দলংখন ইউনিভাৰ্চিটি আছে বুলি ভাবে কিন্তু এতিয়া লাহে লাহেকৈ এনেকৈ কিছুমান সৰু বৰ পাৰ্ক ৰিজৰ্ট বা পিকনিক প্লেচ গঢ়ি উঠিছে সম্ভৱপৰ হ'লে মই সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ডিব্ৰুগড় এইবিলাক ঠাই চাবলৈ আহিব পাৰে বহুতে ভাল লাগিব বহুতে মজা লাগিব Oh, that's la la life. That's la la life. Baby, let it be. Enjoy the memory. Oh, that's la la life. That's la la life. মই দেখিছোঁ এই বগৰী গছ দেখিলে এটা বগৰী নেখাম নে বাৰু বগৰী খাম নে নাখামি খামি আৰু এটা বগৰীটো খাবই লাগিব হয় নাই এইটো বতৰ তাতে বগৰী খোৱা বতৰ বলক আৰু অকণমান দেখাম আৰু এটা বস্তু দেখাম তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম আৰু আপোনালোকক মই কৈছোঁ নহয় এনেকুৱা এটা ডেঞ্জাৰাছ শৃংগ আমি হেৰি কৰি আছোঁ উঠি আছোঁ চাওকচোন বগাই গৈ আছোঁ মানে ৰিক্স এটা লৈ আছোঁ আৰু লাষ্টত ভাল লাগিছেনে আৰু নপৰিলে হ'ল আৰু কাঞ্চনজংঘা চাই কেনেকুৱা লাগিলে আগতে আহিছে এনেকৈ ধৰণে স্পেচিয়েলকৈ মানে হেৰি সিহঁতি ইনভাইট কৰা নাই আৰু এবাৰ ভালকৈ ভিতৰলৈ মাতি নি ভৰাইছে মেলিছে দেখুৱাইছে বহুত বগীবিল ৰাস্তাটো তলে পৰে বহুত বস্তু দেখাবলগীয়া আছে সেইবিলাকক মই সময় উলিয়ালোঁ আপোনালোকক দেখাম নিশ্চয় আপোনালোকে ভাল পাব কিছুমান নলেজেবলো ভিডিঅ' আছে বনাবলৈ চেষ্টা কৰিম গতিকে বলক আমি আৰু অকণমান আছে সেইটো দেখাম আমি ভিডিঅ'টো সমাপ্ত কৰিম কিন্তু ভিডিঅ'টো দেখাওঁ মোৰ কাৰণে সৰু মই সদায় আগতে মানে এইডোখৰলৈ আহি থাকোঁ এইবিলাক মোৰ কাৰণে সৰু আপোনালোকৰ কাৰণে ডাঙৰ হ'ব এই বগীবিল দলংখন এইখন চাওক এছিয়াৰ ভিতৰতে বৃহত্তম দ্বিতীয়খন বগীবিল দলং দ্বিতীয় নে প্ৰথম এখন যে এছিয়াৰ ভিতৰত দ্বিতীয় নহয় মানে যিখনত দুইটা ফেচিলিটি আছে গাড়ীও যাব পাৰে আৰু ট্ৰেইনো যাব পাৰে ভিতৰত প্ৰথম সেইটো কাৰণে ন দৈৰ্ঘ্য ভিতৰত ছেকেণ্ড এছিয়াৰ ভিতৰত এইটো চাওক ভিউজ চাওক না ভিউজ সঁচাকৈ ভাল লাগিছেনে এনেকৈ বগীবিল দলঙৰ ভিতৰৰ পৰা যে ভিডিঅ' বনাই আপোনালোকক দেখাম মই সপোনতো ভবা নাছিলোঁ মানে আপোনালোকক দেখাম বুলি এনেকৈতো আহিয়ে থাকোঁ বা এইবিলাক নৰ্মেলি কথা কিন্তু এনেকৈ ভিডিঅ' বনাই আপোনালোকক দেখাব পাৰিম ইমানখিনি আপোনালোকক দেখাব পাৰিম সেইখিনি মই নিজৰ কাৰণে বহুত সৌভাগ্য আৰু আপোনালোকে ইমানত সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব আপোনালোকে আৰু চেনেলটো নতুনকৈ আহিছে এটা ছাবস্ক্ৰাইব কৰিব আৰু মই প্ৰথমে কৈছিলোঁ 2K ছাবস্ক্ৰাইবাৰ জল্দি লাগে মোক সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ আৰু কিবা এটা ক'বা কেনেকুৱা লাগিলে
ভাল লাগিলে বহুত ভাল লাগিলে আমাৰ যিবিলাক টুৰিষ্ট প্লেচ কৰি থকাত ই বহুত সহায় কৰিছে আৰু আমাৰ বাকী ইউটিউবাৰ সহায় বুলি নহয় মানে সহায়টো কৰি আছোঁ কিন্তু মই প্ৰথম ষ্টাৰ্টিং কৰিছোঁহে ভিডিঅ' বনাবলৈ ভিডিঅ' মানে আৰু বহুত ভিডিঅ' বনাবলগীয়া আছে বহুতখিনি মানে ইউটিউবৰ ক্ষেত্ৰত মই প্ৰথম আহিছোঁ ন সেইটো কাৰণে এতিয়া সিমান মানে আপোনালোক ভালকৈ দেখাব পৰা নাই বস্তুখিনি ভালকৈ মানে আপোনাক বুজাব পৰা নাই যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিছোঁ আৰু বহুত ভাল ভাল ভিডিঅ' বনাই যাম বুলি মই আপোনালোকক কথা দিছোঁ গতিকে আপোনালোকে মোৰ মৰম চেনেহ সদায় দি থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এই ভিডিঅ'বোৰ যিমান পাৰে সিমান আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক এইকেইটা কাম কৰি দিলে হৈ যাব আৰু আজিলৈ ভিডিঅ'টো ইমান সমাপ্ত কৰোঁ আৰু কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু এজনৰ লগত মই আৰু বহুত ভাল ভাল ভিডিঅ' বনাম আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিখন দেখাম বুলি ভাবিছোঁ যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটি এজন ছাত্ৰ হয় আৰু ইয়াৰ লগতো মই ডিব্ৰুগড় ইউনিভাৰ্চিটিখন দেখাম তাতো দেখাবলগীয়া বহুত ভাল ভাল বস্তু কি আছে নহয় তাৰ ভিতৰত পাৰ্ক আছে কচোন আৰু কি আছে ভালেমান বস্তু আছে যিবিলাক বস্তু মানে এখন ইউনিভাৰ্চিটিত থাকিব লাগে যেনেকৈ ধৰি লওক পাৰ্ক আমাৰ যিবিলাক এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ পৰা আদি কৰি খেলপথাৰ প্লেগ্ৰাউণ্ডৰ পৰা আদি কৰি বাকীখিনি সমূহ বস্তুখিনি মানে ইউনিভাৰ্চিটিত প্ৰকৃততে যিখিনি থাকিব লাগে যিটো বাতাবৰণ হয় চব গোটেই পৰিৱেশটো দেখুৱাব পাৰিব গতিকে ভিডিঅ'ত বনি থাকক পাছলৈকে আপোনালোকে পাই যাব আমি কিছুদিনৰ পাছতে আমি এতিয়া যিহেতু কৰিব পৰা নাই অলপ দিনৰ পাছত আমি এটা এনেকুৱা ব্যৱস্থা কৰিম যে আমি হেৰি কৰিম আমি প্ৰায় মানে কেম্পিং কৰি থাকোঁ গতিকে আমি টেণ্ট নিজৰ আছে আমাৰ এইবিলাক ফেচিলিটি আছে আমি তেনেকৈ টেণ্টলৈ লৈ যাম এদিন কেনেকুৱা পাব কেনেকুৱা পৰিৱেশ পাব সেইখিনি আপোনালোকক মানে এই চেনেলটোৰ যোগেদি আপোনালোকে পাই থাকিব মানে কৈছোঁ ন মই বহুত ধামাকা ভিডিঅ' মই আপোনালোকক আনিম কথা দিছোঁ বহুত ধামাকা ভিডিঅ' আপোনালোক আনি গৈ থাকিম গতিকে বলক আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ জয় আই অসম ধন্যবাদ জয় অসম